कौन सी जगह है ये? भैया खारपेटिया Hey guys, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মিঠুস ব্লগলৈ। আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেল চাই আজি কিহৰ কাৰণে আমি ইয়াত অপেক্ষা কৰি আছো। আজি আমাৰ বিকাশ চেত্ৰী আৰু জেট প্ৰভাজ আমাৰ আজি মিটআপ দিছে তেওঁলোকে তেজপুৰত আৰু মঙ্গলদৈত মিটআপ আছে। ইতিমধ্যে তেওঁলোকে মঙ্গলদৈত মিটআপ কৰি আছে। মঙ্গলদৈত আমি যোৱা নাই, তাত বহুত ভিৰ হ'ব। তো সেইকাৰণে আমি আমাৰ খাৰবেটিয়াতে ৰখিছো। তো ইয়াত আমি ৰখি আছো, তেওঁলোকৰ বাবে অপেক্ষা কৰি আছো। আমাৰ অনাৰীসকল আছে, এয়া গোটেইখিনি আছে, আমাৰ ভাইটিসকল আছে, চবেই ৰখি আছে, ৱেইট কৰি আছে। আচল কথাটো হ'ল চেলিব্ৰিটিবোৰৰ কাৰণে অপেক্ষা কৰিবই লাগে, যিহেতু তেওঁলোকৰ কাৰণে কিমান মানুহ ৰাস্তাত অপেক্ষা কৰি আছে। তেওঁলোকে ৰাস্তাত সকলোকে টাইম দিব লাগে। তো টাইম দি তেওঁলোকে টাইম মিলোৱাত অলপ অসুবিধা হৈ যায়। তো ইতিমধ্যে ওলাইছে বুলি শুনিছোঁ মঙ্গলদৈৰ পৰা। তো তেওঁলোকে ৰাস্তাত বহুতো তেখেতৰ ফেন থাকে, ফেন ফলোৱাৰবিলাকৰ কাৰণে তেখেত ৰখিব লাগে, কাৰণ সকলোকে সময় অলপ অলপ হৈ গ'লেও দিব লাগিব। সেইকাৰণে অলপ দেৰি হৈ আছে। তো আৰু অলপ টাইম ৱেইট কৰি আছোঁ। অপেক্ষা কৰিয়ে আছোঁ, এতিয়ালৈ আহি পোৱা নাই, ভোক লাগি গ'লগৈ। তো আৰু কিমান টাইম অপেক্ষা কৰিব লাগিব গম পোৱা নাই, কাৰণ তেওঁলোকৰ 3টা বজাত তেজপুৰত মিটআপ আছে বুলি কৈছে। আমি অপেক্ষা কৰিয়ে আছোঁ এতিয়ালৈ। আমাৰ ইয়াত ফুৰি গৈছেগৈ দুজন। আপোনাৰ ভোক লাগি গ'ল নেকি? নাই, বহুত সময় হ'ল ৰখি আছোঁ, কেতিয়াবা আহে। আমাৰ এঘণ্টাৰ বেছি হৈ গ'ল। ফাইনেলি আপডেট পালোঁ আমি, আৰু মাত্ৰ ওলাইছে তেখেতসকল গুৱাহাটীৰ পৰা, যিহেতু তেওঁলোকৰ বাইক বেয়া হৈছিল আমাৰ জেট প্ৰভাজৰ। তো এতিয়া আহোঁতে আমাৰ ইয়াত মিনিমাম 1.5 ঘণ্টা টাইম লাগি যাব। তো এতিয়া আমি বহুত টাইম ৱেইট কৰিলোঁ, প্ৰায় 2 ঘণ্টাৰ পৰা ৱেইট কৰি আছোঁ, আৰু 1.5 ঘণ্টা টাইম ৱেইট কৰিব লাগিব। তো কিবা অলপ খাই আহোঁ, ভোক লাগিছে, খাই কেনে আকৌ আহি যাম। আহি কেনে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'ত জনাই আছোঁ। আমি আকৌ আহিলোঁ, 1 ঘণ্টা দেৰিকৈ আহিলোঁ। এতিয়া গম পাইছোঁ আপোনাৰ মঙ্গলদৈ আহি পাইছে প্ৰায়। 2 ঘণ্টা ৱেইট কৰিলোঁ। আমি 12টাৰ পৰা 2টালৈ আছিলোঁ এইখিনি জেগাতে, কিন্তু আহোঁতে তেখেতলোকৰ বাইক বেয়া হৈছিল জেট প্ৰভাতজীৰ। তো বাইক বেয়া হোৱাৰ কাৰণে দেৰি হৈ গ'ল তেওঁলোকে ওলাওঁতে। তো এতিয়া তেওঁলোক মঙ্গলদৈ আহি পাবই। মঙ্গলদৈ আহি পোৱাৰ লগে লগে তাত 10 মিনিটমান দেৰি কৰিব। তাৰপিছত তেওঁলোক ওলাব। তো আমি এতিয়া খাৰপেটীয়া কলেজ টাৰ্ণিঙত আছোঁ। কলেজ টাৰ্ণিঙত তেওঁলোকক লগ পাম। তো চাই থাকক আপোনালোকে। আমাৰ ইঞ্জামুলে ৰেডি, পূৰা ৰেডি নেকি? নেক্সট লেভেল পূৰা ন? একদম নেক্সট লেভেলত ফালি দিব আজি ভিডিঅ'টোৱে। তো সকলোৱে চাই থাকক জেট প্ৰভাতজী আৰু বিকাশ চেত্ৰী কেনেকৈ স্বাগতম কৰিম আমি, চাই থাকক সকলোৱে। পূৰা ইতিমধ্যে আনন্দৰ উল্লাস। বিকাশ চেত্ৰী আৰু জেট প্ৰভাজত আহি পাইছেহি মঙ্গলদৈ। মঙ্গলদৈৰ পৰা আমাৰ ইয়াত হাৰ্ডলি 15 মিনিটছ লাগিব। মঙ্গলদৈত মিটআপ হৈ আছে, 7 মিনিটছ হৈ গ'লগৈ তেওঁলোকৰ। তো তাত আৰু বেছি দেৰি নকৰে আহি পাবহি। তো বহুত কষ্ট কৰিলোঁ, কষ্টৰ ফলত আজি বোধহয় লগ পাম তেওঁলোকক। কাৰণ জানেই আমি সৰু সুৰা ইউটিউবাৰ এটা আৰম্ভ কৰিছোঁ। আমাৰ তেওঁলোক বহুত ডাঙৰ ইউটিউবাৰ, তেওঁলোকক লগ কৰিব হ'লে ৱেইট কৰিবই লাগিব, যিহেতু তেওঁলোকৰ বাবে গোটেই অসম নহয় গোটেই ইণ্ডিয়াখনেই পগলা। তো কেনেকুৱা লাগি আছে? ভাল লাগিছে। ইতিমধ্যে আহি পাব তেখেত, আহি পাব, যিহেতু আমি বহুত সময় ৰখি থাকিলোঁ। মোটামুটি 12টাত এবাৰ আহিছিলোঁ, 2 ঘণ্টা 3 ঘণ্টামান ৰখি আছোঁ, গুচি গ'লোঁ ঘৰত। যোৱাৰ পিছত খোৱা লোৱা কৰি আকৌ আহিলোঁ। এতিয়া চাওঁ। জীৱনৰ প্ৰথমবাৰ কোনোবা এজন ব্যক্তিৰ বাবে আমি ইমান অপেক্ষা কৰিছোঁ, যিহেতু 5 ঘণ্টা টাইম অপেক্ষা কৰিছোঁ।
12 बजे से आपके वेट कर रहे हैं बार-बार स्टोरी देख रहे हैं भैया घर बैठिए भाई को सब्सक्राइब करना भाई को भी सब्सक्राइब करना थैंक यू तो गाइस और विकास भाई वो बाबा वहां पे रुका है चलो वहां पे चलो ठीक है आए बहुत टाइम नहीं बैठ असर होता है 3 घंटा तो फाइनली भैया आसाम में कैसा लगा बहुत बढ़िया भाई बहुत बढ़िया काजीरंगा विजिट कर लीजिएगा काजीरंगा दिखा ऑफिस में तो निकलते को আমি স্টোরি চাই আছো না বাৰে বাৰে চাই চেক কৰি আছো আপুনি আহি পোৱা নাই ঠিক আছে লগ পাম নেক্সট টাইম ঠিক আছে चला तो तो इतिमध्ये तो हैप्पी जर्नी भैया तो फाइनली আমি লগ পাই গলো গৈ বহুত আশাৰ অন্তত লগ পাই গলো ইয়াত সব দৰ্শক ইয়াত জমা হৈ আছে আমাৰ সব ফাইনলি বহুত উল্লাস ভৰ্তি লাগিলে আমি বিকাশ দাকো লগ পালো জেট প্ৰভাজিত ছাৰকো লগ পালো বহুত ভাল লাগিছে আৰু কেতিয়াও ভাবা নাছিলো তেওঁলোকক লগ পাম বুলি তো নেক্সট লেভেল বহুত ভাল লাগিছে ভিডিঅ'টো চাব ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ